মাত্ৰ 14 বছৰ বয়সতে বিবাহপাশত আবদ্ধ হৈছিল IPS বিষয়া অম্বিকা। দুটি সন্তানৰ মাতৃ অম্বিকাই দেখিছিল IPS হোৱাৰ সপোন। অম্বিকাই নিজৰ অন্তৰত প্ৰতিজ্ঞা কৰিছিল এদিন ময়ো IPS বিষয়া হ'ম। আৰু তাৰ পাছত আৰম্ভ হৈছিল IPS অম্বিকাৰ সংগ্ৰামৰ কাহিনী। জীৱনৰ পথ কেতিয়াও সহজ নহয়, কিন্তু দৃঢ় সংকল্প থাকিলে অসম্ভৱ বুলি কোৱা কথাটো সম্ভৱ হয়। ইয়াৰ উৎকৃষ্ট উদাহৰণ হৈছে মহাৰাষ্ট্ৰ কেডাৰৰ IPS বিষয়া n.ambika। মাত্ৰ 14 বছৰ বয়সত বিবাহপাশত আবদ্ধ হৈ 18 বছৰত দুটাকৈ সন্তানৰ মাতৃ হৈ পৰিছিল অম্বিকা। জীৱনৰ প্ৰথমৰ পৰাই যেন সকলো দুখ কষ্টৰ চাপত কটাইছিল তেওঁ, কিন্তু নিজৰ অন্তৰৰ সপোন লুকুৱাই ৰাখিবলৈ সক্ষম হোৱা নাছিল। এজন IPS বিষয়াক সন্মান জনোৱা দৃশ্য দেখি অম্বিকাই নিজৰ অন্তৰত প্ৰতিজ্ঞা কৰিছিল এদিন ময়ো IPS হ'ম। শিক্ষাৰ ছাত্ৰ বন্ধ হৈ যোৱাৰ পাছতো অম্বিকাই পুনৰ আৰম্ভ কৰে। ডিষ্টেন্স এডুকেশ্যনেৰে স্নাতক সম্পূৰ্ণ কৰি স্বামীৰ সহায় আৰু নিজৰ একাগ্ৰ প্ৰচেষ্টাৰে UPSCৰ প্ৰস্তুতি আৰম্ভ কৰে। প্ৰথম তিনিটা প্ৰচেষ্টাত ব্যৰ্থ হৈছিল যদিও চতুৰ্থ প্ৰচেষ্টা 2008 চনত UPSC পৰীক্ষাত উত্তীৰ্ণ হয়। IPS হিচাপে মহাৰাষ্ট্ৰত নিয়োগ হয় অম্বিকা। মুম্বাইৰ DCP হিচাপে কৰ্মৰত অৱস্থাত নিজৰ দুঃসাহসী পদক্ষেপ আৰু কঠোৰ নেতৃত্বৰ বাবে তেওঁক জনসাধাৰণৰ মাজত লেডি সিংঘম নামেৰে খ্যাতি লাভ কৰে। অম্বিকাৰ জীৱন কাহিনী প্ৰমাণ কৰে বাধা যিমানেই থাকক, ইচ্ছাশক্তি থাকিলে লক্ষ্য অৰ্জন নিশ্চিত। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ প্লাছ। মাত্ৰ 14 বছৰ বয়সতে বিবাহপাশত আবদ্ধ হৈছিল IPS বিষয়া অম্বিকা। দুটি সন্তানৰ মাতৃ অম্বিকাই দেখিছিল IPS হোৱাৰ সপোন। অম্বিকাই নিজৰ অন্তৰত প্ৰতিজ্ঞা কৰিছিল এদিন ময়ো IPS বিষয়া হ'ম। আৰু তাৰ পাছত আৰম্ভ হৈছিল IPS অম্বিকাৰ সংগ্ৰামৰ কাহিনী। জীৱনৰ পথ কেতিয়াও সহজ নহয়, কিন্তু দৃঢ় সংকল্প থাকিলে অসম্ভৱ বুলি কোৱা কথাটো সম্ভৱ হয়। ইয়াৰ উৎকৃষ্ট উদাহৰণ হৈছে মহাৰাষ্ট্ৰ কেডাৰৰ IPS বিষয়া n.ambika। মাত্ৰ 14 বছৰ বয়সত বিবাহপাশত আবদ্ধ হৈ 18 বছৰত দুটাকৈ সন্তানৰ মাতৃ হৈ পৰিছিল অম্বিকা। জীৱনৰ প্ৰথমৰ পৰাই যেন সকলো দুখ কষ্টৰ চাপত কটাইছিল তেওঁ, কিন্তু নিজৰ অন্তৰৰ সপোন লুকুৱাই ৰাখিবলৈ সক্ষম হোৱা নাছিল। এজন IPS বিষয়াক সন্মান জনোৱা দৃশ্য দেখি অম্বিকাই নিজৰ অন্তৰত প্ৰতিজ্ঞা কৰিছিল এদিন ময়ো IPS হ'ম। শিক্ষাৰ ছাত্ৰ বন্ধ হৈ যোৱাৰ পাছতো অম্বিকাই পুনৰ আৰম্ভ কৰে। ডিষ্টেন্স এডুকেশ্যনেৰে স্নাতক সম্পূৰ্ণ কৰি স্বামীৰ সহায় আৰু নিজৰ একাগ্ৰ প্ৰচেষ্টাৰে UPSCৰ প্ৰস্তুতি আৰম্ভ কৰে। প্ৰথম তিনিটা প্ৰচেষ্টাত ব্যৰ্থ হৈছিল যদিও চতুৰ্থ প্ৰচেষ্টা 2008 চনত UPSC পৰীক্ষাত উত্তীৰ্ণ হয়। IPS হিচাপে মহাৰাষ্ট্ৰত নিয়োগ হয় অম্বিকা। মুম্বাইৰ DCP হিচাপে কৰ্মৰত অৱস্থাত নিজৰ দুঃসাহসী পদক্ষেপ আৰু কঠোৰ নেতৃত্বৰ বাবে তেওঁক জনসাধাৰণৰ মাজত লেডি সিংঘম নামেৰে খ্যাতি লাভ কৰে। অম্বিকাৰ জীৱন কাহিনী প্ৰমাণ কৰে বাধা যিমানেই থাকক, ইচ্ছাশক্তি থাকিলে লক্ষ্য অৰ্জন নিশ্চিত। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ প্লাছ।